হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় ভালে আছে। আমি লগাইছোঁ আজি বিহুৰ প্ৰস্তুতি। এয়া চাওক আমি কেনেদৰে প্ৰস্তুতি কৰিছোঁ। আমি পিঠাৰ কাৰণে নাৰিকল ভাজি আছোঁ। এয়া চাওক মই কেনেদৰে নাৰিকল ভাজিছোঁ। গেছত পিঠা বনোৱাতকৈ চৌকাত পিঠা বনোৱাৰ মজা এটা বেলেগ। এয়া চাওক আমি চৌকাতো বনাইছোঁ পিঠা, গেছতো বনাইছোঁ। আৰু এইফালে আমাৰ লাড়ুৰ কাৰণে যোগাৰ চলি আছে। নাৰিকলবিলাক চাফা কৰিব লৈছোঁ। আমি আজি দুটা লাড়ু বনাম, নাৰিকলৰ লাড়ু আৰু গুড়াৰ লাড়ু। এয়া নাৰিকল ৰুকা প্ৰস্তুতি। নাৰিকলৰ লাড়ুৰ কাৰণে আমি নাৰিকল ৰুকিছোঁ, গুড়াৰ লাড়ুৰ কাৰণে আমি এয়া তিল লৈছোঁ, গুড়া লৈছোঁ। এনেদৰে আমি নাৰিকল তিল এনেদৰে আমি প্ৰস্তুতি চলাইছোঁ।